हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल खाती अসমীয়া ব্লগ আৰু আপোনালোক সকলোকে স্বাগত জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া ছাতিতাৰি লৈ গৈ আছোঁ এনাহঁতৰ ঘৰ মা আৰু মই গৈছোঁ পিছপিনে আছে মা বৰষুণ পুৰা ডাঙৰ ডাঙৰ দিছিলে ৰাতিপুৱা 5টা বজাতে উঠিলোঁ গা চা ধুই পুৰা ৰেডি হৈ আছিলোঁ কাপোৰ পিন্ধি বৰষুণটো এৰা নাছিলে এতিয়া অলপ এৰিছে আৰু চিপ চিপকৈ বৰষুণ দি আছে আৰু এতিয়া ছাতি লৈ মায়ে মই গৈ আছোঁ এনাহঁতৰ ঘৰ আৰু এইডোখৰ গাড়ীত যাম বাৰু ঘৰৰ পৰা ওলাই আহিছোঁ এইডোখৰ ছাতি লৈ পিনি এনাহঁতৰ ঘৰলৈ ফুৰিবলৈ যোৱা হ'ব আৰু অলপ কিবা কিবি ধামাকা হ'ব ভিডিঅ'টো চাই থাকিব আপোনালোক শেষলৈকে এতিয়া কৈ নিদিওঁ কি ধামাকা হ'ব আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু গম পাব পেণ্টটো কোচাই ল'লোঁ আৰু চেনেলযোৰ পিন্ধি আহিছোঁ ৰাস্তাত আমাৰ বহুতেই বোকা জোতাযোৰ পিন্ধি অহা নাই লেতেৰা হৈ যাব ওচৰৰ বালিঘাটৰ পেহী ঘৰতে ভৰি হাতকেইটা ধুই জোতাযোৰ পিন্ধি যাব লাগিব আৰু তাৰপিছতে এইপিনে মোনাটোতে ভৰাই লৈ আনিছোঁ জোতা আৰু চাওক জোতা ভৰাই আনিছোঁ পেহীটোৰ ঘৰত গৈ পিন্ধিম আৰু পালোহি আৰু বেছি দিন নাই আৰু আমি এতিয়া বালিঘাট পাই গ'লোহি পকা ৰাস্তাত উঠিম আৰু আজি দেওবাৰ গাড়ী চাড়ীবিলাক ইমান নাপায় তথাপিতো এতিয়া ৰখিব লাগিব নেকি চাব লাগিব আৰু এতিয়া বালিঘাটৰ পৰা ই ৰিক্সাত আহি আছোঁ টেম্পুত আগতে আহোঁ এতিয়া টেম্পুত মানুহ বহুত ভিৰ হ'ব লাগিব তেতিয়াই আহিব তো আমি সোনকালে গৈ পাব লাগিব দাদা এজন ৰখি আছে আগতে এনাহঁতৰ ওচৰতে লগত যাব লাগিব আৰু এতিয়া ই ৰিক্সাত আহি আছোঁ তাৰপাছত এতিয়া বেলেগ গাড়ীত আৰু আমি যাব লাগিব এতিয়া আমি ব্ৰিজ পাৰ হৈ গ'লোঁ নাজিৰা ব্ৰিজ আৰু এতিয়া ফোন কৰিছিলোঁ দাদাজনলৈ কলনীৰ ভিতৰলৈ সোমাই যাবলৈ কৈছে তাতে ৰখি আছে হেনো এতিয়া কলনীৰ ভিতৰলৈ সোমাই যাম আমি নাজিৰা কলনীৰ ভিতৰলৈ ONGC তাৰপিছতে তাৰ পৰা আমি উঠিম আৰু ইয়াতে টেম্পুবিলাক ৰখি থাকে ইয়াৰ পৰা আকৌ টেম্পুত আমি যাব লাগিব এনাহঁতৰ ঘৰত কিন্তু এতিয়া টেম্পু নাই এতিয়া আমি যাম ONGC ভিতৰত কলনীৰ ভিতৰলৈ আৰু আজি ৰবিবাৰ তো ইয়াত লাদেন বজাৰ বহিছে বজাৰখনো পাৰিলে অলপমান দেখুৱাই দিম আৰু ONGC ঠিক সন্মুখতে আজি দেওবাৰ বহিছে লাদেন বজাৰ বজাৰ চাই লওক মানুহবিলাক ইমান নাই বাৰু যিহেতু বতৰ ডাৱৰীয়া হৈ আছেতো কাষ্টমাৰো ইমান নাই মানে মাংস চাংস পূৰা কাটি আছে ব্ৰইলাৰ চইলাৰ কাষ্টমাৰ মানে নিচেই কম আৰু আজি মানে শাক পাচলি পূৰা ওলাইছে চব কণী চণী এয়া কলনী আৰু আগলৈ আছে আৰু ইমান নাযাওঁ মানুহজন আহি পাবহি এতিয়া কলনীৰ ভিতৰত আছে তাৰপিছত আমি যাব লাগিব সোনকালে এতিয়া এনাহঁতৰ ঘৰ আহি পাই গ'লোহি এতিয়া মানে ডাঙৰ নিচাডোখৰত আছোঁ আৰু এইপিনে এতিয়া পাই অহাৰ লগে লগে চাহ খাবলৈ দিছে এইপিনে বিস্কুট কল গাখীৰ আৰু এইপিনে চাহ পানী আছে বিন্দাছ খাই লওঁ তাৰপিছত সৰু নিচাডোখৰত যাম সৰু নিচাডোখৰবিলাকে থাকে আৰু দুটো তাতে থাকে আপোনালোকক গৈ তাত দেখুৱাম আৰু আপোনালোকে যে কৈছিলোঁ ধামাকা এটা হ'ব বুলি ভিডিঅ'টোত সৰু নিচাডোখৰত গৈ লওঁ তাৰপিছত আপোনালোকক কৈ আছোঁ কি ধামাকা হ'ব আজি এতিয়া ফটাফট চাহ পানীটো খাওঁ আৰু সৰুনিচাহঁতলৈ যাওঁ তাৰপিছত আপোনালোকক দেখুৱাই চব চাই থাকক আৰু এতিয়া গৈ আছোঁ সৰুনিচাহঁতৰ ঘৰত আৰু এইপিনে ৰাস্তা চাওকচোন
একদম তাবাহি আৰু জুই ৰাস্তা কি গেলা বৰষুণটো এয়াই নাই কিনকিনীয়াকৈ বৰষুণ এতিয়াও দি আছে মানে ইমান ৰাস্তা বেয়া জোতাযোৰ পিন্ধি আহিছিলোঁ গোটেই জোতা মানে বোকা লাগি আদায় হৈ গ'ল আকৌ ধুই পিনি চেণ্ডেল পিন্ধি আহিছোঁ চব ধুই পিনি পেপ ওলাইছোঁ আৰু এতিয়া সৰুনিচা আকৌ আহি গ'লোঁ সৰুনিচা আপা নামঘৰলৈ গৈছে আৰু আপা ল'ৰাটো নামঘৰলৈ গৈছে তাতে নামঘৰত গৈছে ৰাজহুৱা সকাম পাতিছে আপোনালোকক কৈছোঁ যে ধামাকা ভিডিঅ' হ'ব বুলি ধামাকা ভিডিঅ'টো এইটোৱে আৰু এতিয়া আগবেলা ৰাজহুৱা সকাম পতা হৈছে আৰু গধূলিলৈ পতা হ'ব শিশু শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন আপোনালোকক দেখুৱাম ভাওনা বাৰু নেক্সট এটা ভিডিঅ' চাই থাকিব তালৈ যাম আৰু এতিয়া কিনকিনীয়া বৰষুণ দি আছে আৰু তালৈ যাম আমি তাত গৈ দেখুৱাম আপোনালোকক চাই দিব আৰু এতিয়া ৰাজহুৱা সকামত এতিয়া আপুনি জলপান খাবলৈ দিছে মোৱা চাউল দৈ গাখীৰ আৰু ম'হ আছে মানে বগীবিলত ম'হ গাখীৰ বহুত বিখ্যাত ইয়াত সভা বা বিয়াৰ কাৰণে ইয়াত ম'হ গাখীৰ মানুহে অৰ্ডাৰ কৰে আৰু এতিয়া আমি খাম পুৰা ধুনীয়াকৈ আৰু এতিয়া সন্ধিয়া হৈ গ'ল অলপমান পাছতে ভাওনা আৰম্ভ হ'ব আৰু এতিয়া মেকআপ পাৰ্টিয়ে ভাৱৰীয়াসকলক মেকআপ কৰি থকা হৈছে আৰু অকণমান আগত গৈ মই দেখুৱাই আছোঁ ৰ'ব আৰু ইয়াতে ভাৱৰীয়াসকলক ড্ৰেছ পৰিধান কৰি থকা হৈছে খন্তেক পিছতে আমি চাব পাম বিপ্ৰ দামোদৰ আখ্যান দণ্ডমুক্ত মুক্তি লাভ ভাওনা আৰু ইয়াত চব বহুত সৰু সৰু শিল্পীৰ দ্বাৰা আজি ভাওনা প্ৰদৰ্শন কৰা হ'ব আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো কৰি লওক যাতে মই এতিয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপুনি সকলো আগতে পাই থাকিব আপোনালোকে নেক্সট ভিডিঅ'ত চাব পাব বিপ্ৰ দামোদৰ আখ্যান দণ্ডমুক্ত মুক্তি লাভ আৰু বগীতৰৰ পৰা মৰম লাগিবই আৰু লাগিবই যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু যিসকলে বগীতৰৰ পৰা ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক